video experience. শিকি যাব চাহ শিকি যাব একদম চুপ হিৰৰ নম্বৰ কেইটা লৰা লাগে তোক সিদিনাৰ পিটন পাহৰি গলি এডাল পিটন মই পাহৰিব পাইছো এতিয়াও পিঠিত ইমানখন ক'লা দাগ আছে মানুহে দেখিলে খজুতি পাব বুলি সন্দেহ কৰি আছা পাগল আৰু এইবিলাক তোক কোনে শিকাইছে কেঁচা নম্বৰ কাটিব মই ল'ৰাটো চাই দিব লাগে চা হাতৰে তাৰ মানে তীৰৰ নম্বৰ কাটিব লাগে তিৰে কাটিছে নে মাছেই কাটিছে মই নাজানিছো চা মোৰ ভাগত খালি দুটা দায়িত্ব পৰিছে এটা পৰিব 2000 টকা তিৰৰ নম্বৰ লোৱা দুইটা দায়িত্ব যদি মই কৰি দিব পাৰিছো আপোনালোক দুটা শান্তিয়ে মৰিব পাৰিব চা নহ'লে মই শান্তিয়ে মৰিব পাৰিম আৰু চা তোকে চাই আছো মোৰ চা কাক প্ৰদীপক বহ আরে মানুহে মানুহক কিবা এটা প্ৰশ্ন সুধিলে সেই প্ৰশ্নটো উত্তৰ দিব লাগে বুলি আপুনি নাজানে সেইটো মেনাৰ্ছ নাই বস্তুটো আপোনাৰ জানো কিন্তু মই তোক ৰিপ্লাই দিব লাগিব বুলি ভাবা নাই তাৰমানে আপুনি মোক মানুহ বুলি ভাবা নাই ঐ টাইম নষ্ট কৰি নাথাকিবি যা আৰে আপুনি মোৰ ওপৰত কিহৰনো খং উঠাই আছে সেইটোতো আপুনি কওক তাহলে তই মোৰ লগত ছোৱালী চাবা যায় সেই ছোৱালীৰ লগত লাইন মাৰবা লাজ নকৰা ননচেন্স ইনছে মিলিয়ে আৰে মই ক'ত লাইন মাৰিলো মই আপোনাৰ লগত গ'লো ছোৱালীজনীহে মোক পচন্দ কৰি বিয়া হ'ম বুলি ক'লে মোৰ লগত তাত মোক কিটো আচ্ছা কি মিছিকিয়া হাঁহিল তই তাক পুনৰ কিয় মিছিকিয়া হাঁহিব লাগে তাৰমানে আপুনি ক'ব কৈছে মই তালৈ গৈ পেলাই হাঁহিব নালাগিছিলে হাও হাওকে কান্দিব লাগিছিল বাৰু এইবিলাক কথা বাদ দিয়ক আপুনি বাহিৰে বাহিৰে বেলেগত ছোৱালী চাই থকাতকে আপুনি থানাৰ ভিতৰতে ছোৱালীজনী নাচায় কিয় থানাৰ কাক সুস্মিতাক ভালে ভালে কৈছো এইবিলাক কাপোৰ সলোৱা কিন্তু একেটা কথাতে লাগি থাকিলে মই বিৰাট বেয়া পাওঁ মই কি ভাল পাওঁ আপোনাৰ ভাল পোৱা বেয়া পোৱালৈ কোনে কেয়াৰ কৰিছে হা হু কেয়াৰ তই যদি গিৰিয়েকটোক কেয়াৰ নকৰ তেতিয়াহ'লে কোনটো বাপেৰক কেয়াৰ কৰ মাউথৰ লেংগুৱেজ শুনা মাউথৰ লেংগুৱেজ নিজেতো একে ব্ৰিটিছ হে ষ্টপ ইয়ৰ লেকচাৰ এণ্ড ৰিমুভ ইয়ৰ ড্ৰেছ হেল্ল' কোনো কাৰণত মই মোৰ ড্ৰেছ ৰিমুভ কৰিব নোৱাৰো আৰু এটা কথা শুনি লওক সেই নিজৰ গিৰিয়েকটোৱে নিজৰ ঘৈণীয়েকজনী অকণো উন্নতি কৰিব নোৱাৰেনে ইয়াতো উন্নতি ইয়াতো উন্নতি মই এই অসমৰ আপকামিং মডেল হৈ আছো চাই থাকক কি ফাল্টু কথা ক'বা আহিছে সুস্মিতাক কিয় বিয়া কৰিম মই আৰে বাবা ঘৰৰ দৰা ঘৰৰ কইনা তাতে বিয়া হোৱাটো প্ৰব্লেমটো ক'ত আপোনাৰ তই মস্ত এটা ফাল্টু ইনছে মিলিয়ে এতিয়া চাওক আপুনি বেলেগলৈ গৈ ছোৱালী বিচাৰি অপমান পোৱাতকে ঘৰৰ কইনা এজনী বিয়া পাতি সন্মানটো বুটলক তাই কি মোৰ লগত বিয়া হ'ব সুধিছ তাই কিন্তু মোক বহুদিন আগতে কৈছিলে দেই এষ্টিলৰ বৰ ভাল পায় সঁচা না আৰে কি সঁচা নাই আপুনি সুধি দিয়ক না মই কিন্তু কৈ থলো দেই ভকতীয়াত কিন্তু সুস্মিতাৰ নিচিনা ছোৱালীজনী লাইফত নাপাব বাবা থানাৰ পৰা অহাৰ পিছত যদি এড্ৰেছ দেখো মাৰা ঘৰত থৈ আহিম কৈ থলো কি কেইটা ভালনে জ্যোতিষ কি খবৰ ভালে দিয়ক আজিকালি প্ৰগ্ৰেম নকৰে নেকি কৰো এইবাৰ মানে তোমালোকৰ আশীৰ্বাদত বিহুত আমি ডুবাইত ফাৰ্ষ্ট শ্ব'টো ডুবাই যাব মানে 16 এপ্ৰিলত ফ্লাইট আকৌ ৰিটাৰ্ণ ফ্লাইট তোমাৰ 20 এপ্ৰিল মজা কেইটা ধুনীয়া খবৰ এটা ক'লাকে এয়া দুই খুৰা কৰে কেইটা তলাই মাৰিব দেখো হ'ব তুমি এতিয়া যোৱাচোন দেই হ'ব দিয়ক এই জুই হ'ল তোক নুমুৱাম আজি ভিতৰত কি হ'ল
ষ্টাইল কৰি আছা না নহয় যদি কিয় আইনা চাই আছা উফো আইনা চাই মেলি কিবা ষ্টাইল কৰা হয় নেকি তই খং নকৰিবিচোন তই হাঁহি থাকিলেহে ভাল দেখা পায় হাসামি 100% হাঁচনি তই বোলে এষ্টি মানুহ ভাল পোৱা এষ্টি মানুহৰ না স্কিনটো খুব ভালা লাগে ইয়া হবি এষ্টি ল'ৰাৰ লগত ভালা ল'ৰা ফালে হৈ যাম আছোতো আছো মানে আপনি মই কিবা বেয়া ল'ৰা নেকি আৰে হ'ব না নহয় কোনো উত্তৰে নিদিলা দেখোন সি মোৰ চাকৰি গৈছে তই হাঁহিব আহিছ সেইকাৰণে হাঁহিছো আপুনি পইচা চইচা খুচি পেলাই ফচাওক কিমান হাতী নিচিনা চেহেৰা অফিচাৰবিলাক আপুনি মাৰি পেলাই ফচিছে সপোনতে মাৰি দিয়া গ'ল সপোনটোতো দিনত দেখিছে সেইবিলাক বাদ দিও এতিয়া মোৰ চাকৰিটো কিবা বচাব লাগিব আপোনাৰ চাকৰি মানে চিয়াছে আছে ভৰ্তি কৰি দিয়ক মানে হস্পিটেলত চাকৰি ভৰ্তি কৰি দিয়ক ডাক্তৰ পালে বচাই দিব কি ফুটপ্ৰিণ্টটো কৰাও জুমনি কৈছে বাচ্চাৰা আপোনাৰ চাকৰি যেন মোহনে বচাই আছে উস্তাদি নামাৰিবি দেই মই এইটো নিজৰ চাকৰি নিজে বচাব চাওক আপুনি যদি চাকৰি বচাব পাইছে আপোনাৰ নামত মই কুকুৰ পুহি মুকুতা মোৰ নামত কুকুৰ পুহিছি কি কোৱা যায় মোৰ মান ইজ্জত চব শেষ কৰি দিলে ৱাহ মই আপোনাৰ কি মান ইজ্জত শেষ কৰি দিলো এই তোক ডেকা ল'ৰা জুই বুলি কৈছে জুই কাৰণেহে জুই বুলি কৈছে তই জুই মোৰ লগত 18 বছৰ সংসাৰ কৰাৰ পাছতো তই এতিয়াও জুই হৈ আছ না আপুনি কম চকু চৰহা নহয় দেই নিজৰ ঘৈণীয়েক যদি কোনোবাই জুই বুলি কৈছে আপুনি ভালহে পাব লাগে ডেকা ল'ৰাই তোক জুই বুলি ক'লে কোনটো গিৰিয়েকে ভাল পাব মই হাঁহিব নালাগে তোকতো বজামে বাৰণৰ ঘৰৰ খোল এবাৰ সুস্মিতাকো বজাম বৰ কলৈ দূৰ পাইছো ৰক ছাৰ মই আপোনাৰ ওচৰলৈকে ওলাইছিলো মই আপোনাৰ ওচৰলৈকে আহিছো ছাৰ মোৰ এই সংসাৰ চেছ ছাৰ চেছ 420 ছাৰ এইবোৰ তাই মূৰত এতিয়া ফেশ্বনৰ পোক সোমাইছে অথনি এইবোৰ কাপোৰ পিন্ধি আছে সেইখিনিতে ল'ৰা এটা তাইক কৈছে তাই বোলে জুই মই এক্টিং কৰিছে দেখিছে তেওঁ মোক এইবিলাক নকৰিলে ভাল হয় নেকি ভাল নেদেখি তাতে আপুনি খাটনি আৰু অশান্তি দি আপুনি জানো শান্তি থাকিব পাৰিব মানে ছাৰ প্লিজ মোক মই ৰিকুৱেষ্ট কৰিছোঁ এইবিলাক বাদ দিয়ক ছাৰ ৰিকুৱেষ্ট কৰিব নালাগে আপুনি ক'লে যেতিয়া আজিৰ পৰা মই এইবোৰ বাদ দিলো থেংক ইউ বৌ থেংক ইউ ছ' মাছ ছাৰ এতিয়া কি কাম লৈ আহিলে কওক কালিৰ পৰা আপুনি থানালৈ যাব নালাগে অ'কে ইমান ৰাতিপুৱা ৰাতিপুৱা ক'ত যা সৰুকে ডাঙৰ কাম এটা আছে তাকে বোলো কৰি আহো খামচাম ঘূৰি মাৰ আমাৰ লগত মৰ্ণিং ৱাক কৰিবি ব'ল মানে দৌৰিম ৰেডি 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 পইচা হাসা হাসা পইচা হাসা 1 2 দুই গো আই মোহন ক'ত যা মোলে নাচাবই মোৰ বেলেগ কাম আছে খামচাম ঘূৰি মাৰ আমাৰ লগত পিছা এনে তাৰ খাম পাব্লিক প্লেচত চিকেট খাই আছ যে এনি প্ৰব্লেম কি এনি প্ৰব্লেম কাক কথা কৈছ চিনি পাইছ নাই বখলিয়াই পেলাম আপুনি কুকুৰ নে বাঘ মোক বখলিয়াবলৈ ঐ কি কথা কৈছ তই চিনি পোৱা নাই মোক মই আজি
ল'ৰাটো নাচে। ঐ, ইমান ৰাতিপুৱাতে কোনে? আৰে কি হৈছে ইমান ৰাতিপুৱাতে? কি হ'ল? মোৰ এডাল ঘৰতে কিয় লৈ আছে? ঐ মই এতিয়া থানালৈ যাব ওলাইছো নাই? কি হৈছে? মই মানে কথা এটা মনত পেলাবলৈ আহিছো ছাৰ। সন্দীপৰ পৰা যে মই 2000 টকা পাওঁ। আৰে ঐ ডিউটি চাৰ্টাৰ ৰাতিপুৱাতে মনত পেলাবলৈ আহে পাকঘৰটো। জমৰ ঘৰলৈ আহিছে আজি পাই যাবি ৰ বাদ দিয়কহে আপোনাৰ কথা তোৰ মাছত যদি নামাৰিলে কিয় ছোৱালীজনীৰ হেল্প ল'বলৈ লাজ নালাগিলে সুস্মিতা দেখিছা ই মোৰ প্ৰেষ্টিজত ধৰি কথা কৈছে ইতিহাস আজি মই মাক ধৰি পেলাও নেকি? এই বেটা মনে মনে চুপচাপ ইয়াত বহি থাক তোৰ হিচাপ আমি লৈ আছো ইয়াৰ হিচাপটোতো মই আজি ল'ম ৰ এইফালে চা লুক এট মি কমল অলপ জলদি কৰ না কৈছো ৰ বাইদেউ ইমান দেৰি লাগে নেকি হা লাগে অলপ ও মাই গড কি হ'ল এনেকুৱা ড্ৰেছত কেনেকুৱা ধুনীয়া লাগিছো আপুনি থেংক ইউ কমল কি হ'ল আচ্ছা সৰি হা কমল চৰি গলি কি মৰাউনিটো ভাল হৈ যাব নেকি মই কি জিনিস তই বুজিয়ে পোৱা নাই হ'বহে লেকচাৰ বন্ধ কৰক তই থানাত সোমায়ো কেয়াৰ কৰা নাই মই কাৰোলৈকো কেয়াৰ নকৰো। পিঠিৰ চামৰা যেতিয়া চেলাম মুখেদি কেয়াৰ পেল পেলকে বাহিৰ হ'ব কমল কি হ'ল লাঠিডাল আন নিজে লৈ লওক এনি টাইম কিয় লগৰ ওপৰত ডিপেণ্ড কৰি থাকে মাউথ ক্লজ আহি আছো ৰ মই আঙুলিত চেপা খালো আঙুলিত যতন ল'ম না আপোনাৰ বস্তু যোগান ধৰি সেইটো কথাকে তই ল'ৰাটোৰ আগত ভালকে ক'ব নোৱাৰিলি। মই ল'ৰাটোৰ আগত কি বেয়াকে কথা কৈছো কমলো মই বেলেগ বস্তু আকৌ দেই। বেলেগ বস্তু যি মিউজিয়ামত থাকিব লাগে ইয়াত কি কৰিব আছে কথা ক'ব আহে চাকৰিটো খাই দিওঁ নেকি বাৰু? পিছত আকৌ মোৰে দিগদাৰ। চাকৰি আকৌ কিয় যাবা বাৰু তেতিয়াহ'লে অফিচলৈ মোক কিয় লগ লৈছ কথা আছে মই জানিব বিচাৰিছো সেইটো অফিচত গ'লে মই কম নহয় যোৱাই ইয়াতে ক'লেনো কি হয় মানে ছাৰৰ মোৰ ওপৰত কিবা এটা খং উঠি আছে চাকৰি গ'ল মানে হয় বচাব নোৱাৰো দেই নিজৰ চাকৰি নিজে বচাব লাগিব মোৰ চাকৰিয়ে যাওঁ হৈ আছে কি ক'লা যি শুনিলে জেগাতে পাহৰক দেই মণিয়ে যদি গম পাই চাব কিন্তু মাথাত মই তাণ্ডৱ দিম যোৱাই চাকৰি আকৌ কিয় যাব মইনো কি দুখ কৰিলো ছাৰ এবাৰ ভাবি চাওক মোৰ দেখোন একো মনলৈ অহা নাই গিৰ কাটিবলৈ আপুনি মোহনক ল'ৰা বিচাৰি পঠিয়াই আপুনি তাৰ কথা বিশ্বাস কৰিছে একদম চুপ থাকক থানালৈ নাহিব। দৰমহাটো পাই থাকিম নে বিৰল মই তেতিয়াহ'লে বেলেগ কোম্পানী জইন কৰি দিম কৰক আমি ৰক্ষা পৰিম। কেনেকে কথাটো কৈ দিছে তেনেকে মানুহক কথা ক'ব লাগে নেকি বাৰু শুন আজি মন ভাল হৈ আছে বেটা তই পুৰুষত্ব মোৰ হাত পাকাই দিয়া দেখিছা হাত একেবাৰে ৰঙা পৰি গৈছে এই বস্তা লৈ আছো ন তাত সুস্মিতাকো বেয়াকে কৈছে এতিয়া বাইদেউক বেয়াকে ক'লো হে কৈছ 10 বাৰ কৈছ 100 বাৰ কৈছ কি ভেলেং লাগছে আছা নহয়। সোমাও মজা কৈছে মজা কাবৰ মানুহক জকাই লোৱা বেটা দেখছা সুস্মিতা কি ভৰাই দিলো আৰে
ছাৰক লগাই দিলো কিয় হা? আপুনি কিয় ল'ৰা এটা চাবলৈ দিয়া নাছিল মই দিছো এই কথাটো ছাৰক লগাই দিব নালাগে নহয় মই এতিয়া চাকৰি গ'ল জান পইচা মাই ডগছ মোক একাষৰীয়া কিয় কৰিলা অ কেকেটা এই বাকী কোৱা খবৰ কোৱা আছো দিয়ক এই ৰ'বাচোন তোমালোকৰ কোম্পানীত কিবা চাকৰি ওলাইছে নেকি ওলাইছে আজি ইণ্টাৰভিউতে আছে হয় নেকি হয় কেলে কোনোবা আছে নেকি আছে মানে মইহে দিওঁ নেকি কি হ'ল আপোনাৰ পুলিচৰ চাকৰিটো এইবিলাক বহুত কথা আৰু দিয়া তুমি যোৱা মই তোমাক লগ পাম ঠিক আছে দিয়ক ঠিক আছে পইচা আপুনি মানে সঁচাই ইণ্টাৰভিউ দিব চা 160 calorie burn. Step? ঐ সুস্মিতা Huh? তই দেখোন একো ৰিপ্লাই নিদিলি Your reply? তোক বেয়া কথা কোৱাৰ কাৰণ যে ল'ৰাটোক মই লুকাবত ভৰাই দিলো আরে লড়াটোৱে আমাকে একো বেয়া কথা কোৱাই নাই দেখোন দেখছা মই তোক কিমান তোক বেয়া কথা কোৱা শুনিয়ে মই ল'ৰাটোক লুকাবত ভৰাই দিছো আৰু তই ক'লে এতিয়া ওলাই দিম নেকি নালাগে নালাগে সোমাই থাকিব দিয়ক এই গাৰ্ডদাৰ হাতত ধৰিছিল অ'কে তই কিন্তু এইটো ড্ৰেছত বৰ চাংগা লাগছে দেই চাংগা মানে একদম মজা লাগছে সেইটো মানে চাংগা বুলি কয় ইণ্টাৰেষ্টতে ক'লো আচ্ছা তই সিদিনাৰ কথাটো দেখোন উত্তৰে নিদিলি কোনটো কথা ইছ